কোনে কান্দিছে কোনে কান্দিছে কোনে কান্দিথে কোনে কান্দিথে কোনে কান্দিথে কান্দিথে নিকান্দি নিকান্দি ন ন ন ন ন ন ন ন মন মন অ' মানে এনেকৈ কৰিম উঠা বুলি কৈ দিম মানে আমাৰ মনক তাৰপিছতে তাই ক'ব চাব দেই অ' বেটা উঠা 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 উঠা। নমস্কাৰ বন্ধুসকল, আজি বৰ মনৰ দুখত ভিডিঅ'টো বনাইছোঁ কিয়নো আজি মানে মোৰ চুলি হেয়াৰ কাটিং হৈছে আৰু ইমান কষ্ট কৰি দীঘল কৰিছোঁ কিন্তু দীঘল কিন্তু মোৰ পটককৈ হয় বা হ'লেও মানে ইমান চুটি কৰা নাছিলোঁ। এইবাৰ যিমান চুটি কৰিছোঁ আগতে মানে তলৰফালে অলপ অলপ কাটি দিওঁ মানে তলত একেবাৰে মানে কি হৈছে মানে চুলিখিনি খুব সৰিছে সৰিছেতো সৰিছে আৰু তলৰফালে গোটেই চুলিখিনি তলৰফালে গোটেইখিনি অলপ ফাটা ফাটা হৈ গৈছে আৰু তাতকৈ বেছি মানে হৈছে কি মানে আমাৰ বেটাকেইটাৰ মানে কি হয় কেতিয়াবা হাতত লাগি থাকে, কেতিয়াবা হ'লে মুখত সোমাই, কেতিয়াবা হ'লে মানে তাহাঁতৰ মানে টিকাত লাগি থাকে। সেইটো কাৰণে মানে কি হ'ল চুলিখিনি মানে কাটিবলগীয়া হৈছে। হয়তো মুখলৈ গ'লে অজিন হৈ পেট ফুলিব পাৰে বা কিবা হ'ব পাৰে সেনেকৈ মানে সেইটো কাৰণে আচলতে চুলিখিনি কাটিবলৈ লৈছোঁ। কিন্তু বৰ দুখ লাগিছে মোৰ ইমান দীঘল চুলি কোচা দীঘল কৰি আচলতে চুলি কাটিবলৈ বহুত কষ্ট হয়। আৰু এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰে ভণ্টি আৰু এসময়ত মোৰ ষ্টুডেণ্ট আছিলে। মই যিহেতু শংকৰদেৱ শিশু বিদ্যা নিকেতনত কৰোঁ আৰু তেতিয়া মোৰ ছাত্ৰী আছিলে। তাই এতিয়া ডিগ্ৰী কমপ্লিট কৰি আহিছে এইবছৰ 2024 ডিগ্ৰী কমপ্লিট কৰি আহি আৰু এতিয়া তাই পাৰ্লাৰ কোৰ্চ কৰিলে। পাৰ্লাৰ কোৰ্চ কৰি মেলি কি বুলি কয় তাইলৈ মই ফোন কৰিলোঁ আৰু ফোন কৰাত মানে বোলে আচাৰ্য মই গৈ আছোঁ, আপুনি বোলে চিন্তা নকৰিব। আৰু তাই ওলালেহি এটামান বজাত ওলাই লৈ আৰু এতিয়া কাটি লৈ চাওক কেনেকুৱা লাগিছে আপোনালোকে জনাব। কেনেকুৱা লাগিছে মানে কি আৰু দীঘল চুলি কোচা যেতিয়া চুটি কৰা হয় তেতিয়া মানে কি হয় মনটো কিমান দুখ লাগে। হয়তো তেনেকৈ কমেণ্ট আহিব কিয় কাটিলা দীঘল চুলিখিনি বা দীঘল চুলি কাটিলে বেয়া লাগে। হয় মোৰো দুখ লাগিছে কিন্তু উপায় নাই কাৰণ বেটাকেইটাকো চাব লাগিব আৰু চুলি যত্ন নল'লে বিশেষকৈ চুলিবিলাক বেয়া হৈ যায়। সেইটো কাৰণে ময়ো চুলিখিনি সেইকাৰণে ল'ৰাৰ লগতে চুলিখিনিকে বাৰু বাদ দি দিছোঁ আৰু এয়া বেটি আমাৰ চুলিখিনি বহুত পাতলা আৰু মই তাৰ কাৰণে এটা তেল ঘঁহিছোঁ আপোনালোকক জনাম বাৰু। আৰু এয়া হৈছে সৰুৱেও চুলিখিনি কাটিলে আৰু তাই মানে চুলিখিনি দীঘল হৈ গৈছে কিন্তু তাইৰ চুলিখিনি বহুত ডাঠ হয় আৰু আগফালে পূৰা বতৰ বেয়া আৰু ভাবিলোঁ তাইৰ কাৰণে কিবা এটা বনাওঁ। চাহ নাখাওঁ বুলি ক'লে যিহেতু আজিকালি ছোৱালীবিলাকে চাহ নাখায় আৰু চাহ নাখাওঁ বুলি কোৱাত মই কি নকৰোঁকৈ ৰুটিকে মঠিলোঁ। ৰুটি মঠি পেলাই ঢাকি থৈ দিছিলোঁ কোমল হ'বৰ কাৰণে। তাৰপিছতে ৰুটি ৰুটি বেলিলোঁ আৰু 3টামান বাজিলে। তাই 2টা বজাত আহি পালেহি আৰু ইহঁতে স্কুলৰ পৰা আহিলে ইহঁতক মানে সকলোকে ভাত চাত দি মেলি আজৰি হৈ মেলি মই ৰুটি মঠি থৈছিলোঁ আৰু ইয়া বেলিছোঁ আৰু পটাপট ৰুটি বেলি মেলি ৰেডি কৰি দিছোঁ। আৰু তাৰপিছত মানুহজনক ক'লোঁ বোলো তুমি বোলো পুৰি বনাই দিয়া আৰু মই বোলো থ্ৰেডিংটো কৰি লওঁ। আৰু কি হ'ল 9-10 মাহ হৈ গ'ল চুলি যত্ন লোৱা নাই কাৰণ সিহঁতি গাত আছিলে। গাত থাকিলে মানে যি টি বস্তু ব্যৱহাৰ কৰিব নোৱাৰি গৰ্ভত থকা অৱস্থাত। এইফালে চোৱা দে হা টোপনি আছে টোপনি আছে দেখোন। এইটো হাগে কি তুমি কাটিবা নি চুলি তুমি কাটিবা নি? আৰু সুবিধাখন পাওঁতে থ্ৰেডিংটো কৰি লৈছোঁ কাৰণ যিহেতু ইমান একেবাৰে যোৱা নাই নিজক অকণমান সাজি কাচি ৰাখিলে নিজৰে মনটো ভাল লাগে নহয় জানো। আৰু তাইৰ লগত কিছু সময় কথা পাতোঁ আহক আৰু আপোনালোকৰো সুবিধা হ'ব। কাটিলোঁ থ্ৰেডিং কৰিলোঁ আৰু এয়া আমাৰ ভণ্টি ঘৰৰ ওচৰে। আপোনালোকে যদি মথুৰাপুৰবাসীয়ে হোম ছাৰ্ভিচ বিচাৰে হোম ছাৰ্ভিচ ল'ব পাৰিব। আৰু এয়া হৈছে ইউটিউবৰ নামটো কি আছে কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যদি আপোনালোকে হোম ছাৰ্ভিচ বিচাৰে মানে থ্ৰেডিং হেয়াৰ কাট আৰু কি আছিলে ফেচিয়েল আছে অল এভৰিথিং ষ্ট্ৰেট আপোনালোকে কৰোঁ বুলি ক'লে স্মুথিং কৰিব পাৰে, ষ্ট্ৰেট কৰিব পাৰে, চব কৰিব পাৰে মানে পাৰ্লাৰ কি আছে আৰু গোটেইখিনি কৰিব পাৰিব। আৰু মোৰ ভাল লাগিছে মানে চুলিখিনি মই চুটি কৰিলোঁ ল'ৰাৰ লগত দিগদাৰ হৈছে সেইটো কাৰণে আৰু থ্ৰেডিং কৰাই নাই। এতিয়া মোক কিমান 10 মাহমান হৈ গ'ল আচলতে সিহঁতি গা ধোৱাৰ পিছৰ পৰা মানে একেবাৰে কৰাই নাছিলোঁ আৰু সেয়া কৰিলোঁ আৰু আপোনালোকে আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব যাতে তাই মানে সুবিধাখন পায়। আৰু লগতে ইনষ্টাগ্ৰামত কি বুলি আছে মেছেজ কৰিব লাগিব নহয়, নাম্বাৰটো দিম নি নালাগে নাম্বাৰ দিলে আকৌ কি বুলি কয় যোনে ফোন কৰিব পাৰে সেইটো কাৰণে মেছেজ কৰিব আপোনালোকে মেছেজ কৰিব আৰু তাই আপোনালোকৰ লগত কণ্টেক্ট কৰি দিব।
আৰু যিহেতু বহুত দিনৰ মূৰত লগ পালোঁ তাইক, আৰু যিহেতু মোৰ এক্স ষ্টুডেণ্ট আৰু লগতে গাঁৱৰ ভণ্টিও হয়, আৰু ৰুটি খাই মেলি আজৰি হৈছোঁ, আৰু ৰুটি খাই থাকোঁতেই বহুতখিনি কথা পাতিলোঁ, আৰু আপোনালোকৰ সুবিধা অনুযায়ী মই ভিডিঅ'টো বনালোঁ, আৰু ভাবিছোঁ আশা কৰোঁ তাইক অকণমান উৎসাহ দিব আৰু আপোনালোকে কণ্টেক্ট কৰিব।